Dini Mulungnang Tourism San. Dinini be Mulungnang Tourism Sanjang Lobba Lakhina BTR Sarkarni BTC Secretariat Maukoni Langgananifrai Derebilsim Cycle Rally Habafari Ladeng. Be cycle rally ko bekhewna haye BTR Tourism Department ni Maufung Sodrama Dharmo Narayan Das bitanga. Dinini be Mulungnang Tourism Sanjang Lobba Lakhinane Habafariyaw bahago layo BTR ni gahai Maufung Sodrama Pramod Boro bitanga. পৰা এই ৱৰ্ল্ড টুৰিজিম ডে অল অভাৰ ৱৰ্ল্ড চেলিব্ৰেট কৰি আহিছে আৰু বড়োলেণ্ড অঞ্চলটো সকলোৱে জানে ইয়াত বহুতখিনি টুৰিষ্ট স্পট আছে আমাৰ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী যিটো আছে ইয়াত আপুনি গল্ডেন লাংগুৰ পায় ইয়াৰ পৰা মানাস আছে বিভিন্ন অভয়াৰণ্য আমাৰ মাজত আছে আৰু ৰিসেন্টলি এক বছৰ আগত আমি ৰায়মানাটো নেশ্যনেল পাৰ্ক হিচাপে পাবলৈ সক্ষম হৈছোঁ তো আমাৰ ইয়াত বহুতখিনি তেনেকুৱা টুৰিষ্ট স্পট আছে যিবিলাকে ভূটানৰ লগত এডজইনিং হৈ আছে তো এই টুৰিষ্ট স্পটবিলাক এক্সপ্ল'ৰ কৰাৰ কাৰণে বহুখিনি কাম ইতিমধ্যে আগবঢ়োৱা হৈছে বড়োলেণ্ডত শান্তি অহাৰ পিছত এতিয়া আমাৰ মাজলৈ বিভিন্ন অঞ্চলৰ পৰা পৰ্যটকবিলাক অহা আৰম্ভ হৈছে কোভিডৰ পিছত তো আমাৰ টুৰিজিম ছেক্টৰটো বা আমাৰ টুৰিজিমটো ডেভেলপ কৰাৰ কাৰণে BTC টুৰিজিমে যথেষ্ট কাম কৰিছে আৰু এইবেলি এই যে ৱৰ্ল্ড টুৰিজিম ডে ইয়াত চেলিব্ৰেশ্যন কৰা হৈছে আৰু আজি চাইকেল ৰেলী আমাৰ ছেক্ৰেটাৰিয়েটৰ পৰা ধীৰ বিললৈ চাইক্লিষ্টসকলক লৈ পেলাই এথলেটিকসকলক লৈ পেলাই এটা চাইকেল ৰেলী আৰম্ভ কৰিছে এইটো চেলিব্ৰেশ্যনৰ নামত আৰু ইয়াৰ লগে লগে আজিৰ পৰাই আমাৰ বাউসুংগিৰ পৰা ধীৰ বিললৈ এটা ট্ৰেকিং ৰোড এটা ইনাগুৰেশ্যন কৰা হ'ব সেই ট্ৰেকিং ৰোডেৰে সিজনত আমাৰ যিসকলে ট্ৰেকিং কৰিব বিচাৰে তেখেতসকলে আহি ট্ৰেকিং কৰিব পাৰিব হেতু পাহাৰৰ মাজেৰে গৈ ধীৰ বিললৈ গৈ পাব আৰু তেখেতসকলৰ কাৰণে সকলো সুবিধা আমি অহা এক বছৰৰ ভিতৰত ডেভেলপ কৰি দিবৰ কাৰণে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে ইতিমধ্যে ঠিক কৰিছে বাকিখিনি যিখিনি টুৰিষ্ট স্পট আছে এই গোটেইখিনি টুৰিষ্ট স্পট আমি যিখিনি সুবিধা লাগে আমাৰ টুৰিষ্টসকলক থকা মেলা বিভিন্ন নেটৱৰ্ক এইবিলাক কৰাৰ কাৰণে ভৈৰৱকুণ্ডৰ পৰা কোকৰাঝাৰলৈকে যিমান টুৰিষ্ট স্পট আছে সেইখিনি ডেভেলপ কৰাৰ কাৰণে আমাৰ BTR যিটো একৰ্ডৰ পেকেজ আছে ইয়াৰ দ্বাৰা আমি প্ৰথমতে আমি 6টা স্পট আইডেন্টিফাই কৰিছোঁ আৰু প্ৰত্যেকটা স্পটত মানে সকলো ভাল আহি যাহাতে টুৰিষ্টসকলে থাকিব পাৰে তেনেকা ব্যৱস্থা কৰিবলৈ লৈ গৈ আছোঁ আৰু আজি ৱৰ্ল্ড টুৰিজিম ডেৰ মই সকলোকে শুভেচ্ছা জনাইছোঁ বিশেষ কৰি আমাৰ টুৰিজিম ছেক্টৰটো এনেকুৱা হয় যিটো নেকি টুৰিষ্টসকলৰ লগত ইকনমিক এক্সচেঞ্জ হোৱাৰ লগতে নলেজ এক্সচেঞ্জ হয় দেশ বিদেশৰ মানুহবিলাকে ঘূৰি বিভিন্ন ঠাইলৈ যায় আৰু তেখেতসকলে গৈ পেলাই অকল যে মানে ঘূৰি ফুৰি আনন্দ লৈ আহে এইটো নহয় তেখেতসকলৰ লগত আজি যিটো মানে ইকনমিক এক্সচেঞ্জ হয় আৰু ইয়াৰ লগতে আমাৰ যিটো আছে নলেজ এক্সচেঞ্জ হয় তো ইয়াৰ কাৰণে টুৰিজিম ছেক্টৰটো সোনকালে আমি ডেভেলপ কৰিবলৈ বিচাৰিছোঁ আৰু সেইটো এটা নন পলিউটেড ইণ্ডাষ্ট্ৰি হয় য'ত নেকি সকলো মানুহে যোগদান কৰিব পাৰে আৰু খালি ইয়াৰ কাৰণে আমাক সিকিউৰিটি লাগে পিচ লাগে আৰু সকলো ইয়াত যোগদান কৰিব লাগে মই সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু স্পেচিয়েলি টুৰিজিম ছেক্টৰত অহৰহ কাম কৰাৰ কাৰণে আমাৰ টুৰিষ্ট ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া আৰু আমাৰ টুৰিজিম বিভাগৰ সকলো বিষয়াসকলক মই ধন্যবাদ জনাইছোঁ 27 ছেপ্টেম্বৰ ৱৰ্ল্ড টুৰিজিম ডে আজি প্ৰথমবাৰ কাৰণে আমাৰ BTR চিফ মহোদয় অংশগ্ৰহণ কৰি আছে আমাৰ সাইক্লিং ইভেন্ট আছে সাইক্লিং ফ্ৰম হিয়াৰ টু ধীৰবিল এগেইন বেক টু কোকৰাঝাৰ ছেক্ৰেটাৰিয়েট তো আজি সকলো পাৰ্টিচিপেণ্টসকল আহিছে ইতিমধ্যে আমাৰ কোকৰাঝাৰৰ ADC বাইদেউ আহিছে আৰু more than 30 সাইকেলিষ্ট আজি আমাক এটা জইন কৰিব ইয়াৰ পিছত আমাৰ আৰু এটা ইভেন্ট আছে সেইটো হ'ল ট্ৰেকিং ফ্ৰম বাউসুংগি এটো 13.5 কিলোমিটাৰ বা জংগলৰ মাজেদি গৈ ধীৰবিল ওলাব তেনেকুৱা ধৰণৰ ইভেন্টবোৰ আমি প্ৰমোট কৰিবলৈ ওলাইছোঁ তো লাহে লাহে এতিয়া BTR বড়োলেণ্ড টুৰিজিমটো আমি বিভিন্ন জায়গাত
ভাৰততে নহয় এতিয়া বাহিৰৰ পৰাও লাহে লাহে টুৰিষ্ট অহাৰ কাৰণে সম্ভাৱনা হৈছে। ইতিমধ্যে গম পাইছে ভূটান ইতিমধ্যে গেটবোৰ খুলিছে। তো এতিয়া টুৰিষ্টসকল এতিয়া অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি আছে। বিভিন্ন জেগাৰ পৰা তেওঁলোকে খবৰা খবৰি কৰি আছে। তো আমি আশাবাদী যে বিটিআৰ অঞ্চলত ভৱিষ্যতে টুৰিজিম এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হৈ উঠিব আৰু এইটো আমাৰ বিটিআৰৰ যিখিনি ইকনমি, আমাৰ যি ৰেভিনিউ, দিছ উইল বি দ্য বিগেষ্ট ৰেভিনিউ জেনেৰেটিং ইণ্ডাষ্ট্ৰী বুলি আমি ক'ব পাৰোঁ। তো এটা সময়ত আমাৰ বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী যিসকল আছে সকলোকে লগত লৈ আমি বিটিআৰ অঞ্চলটো আমি উন্নতি কৰাৰ চেষ্টা কৰিম।